নহয়, আঙুলি কাটি পেলোৱা, হাত কাটি পেলোৱা, ভৰি কাটি পেলোৱা। এজন সাংসদৰ যদি এনেকুৱা চিন্তা চৰ্চা হয়, তেতিয়াহ'লে মই ভাবোঁ তেওঁলোকে নিৰ্বাচনৰ আগতে পৰাজিত হ'ম বুলি এটা সংশয় কৰিছে, তাৰ কাৰণে তেনেকুৱা ধৰণৰ কথাবিলাক কৈছে। আচলতে মই কোনো প্ৰাৰ্থীকেই, যিসকল প্ৰাৰ্থী হ'ব তেওঁলোকক মই বেয়াকৈ কোৱাৰ কথা ভবা নাই। তেওঁলোকৰ নিগেটিভ কথাবিলাক বেছি কোৱাতকৈ আমি BPF দলে ভৱিষ্যতে বিজয়ী হোৱাৰ পিছত কি ভাল কথা কৰিম, ভাল কাম কৰিম, সেইটোৱে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব। মই আচলতে আচৰিত হৈছোঁ, এই কবিৰালে এটা সৰু ঠাই, হৰিচিঙা যিটো চিট আমাৰ, আৰু সৰু ঠাইত 300-400 পুৰুষ মহিলা দলত যোগদান কৰাটো BPF দলৰ কাৰণে সঁচাকৈ গৌৰৱৰ কথা। তেওঁলোকক মই BPF দলৰ চেণ্ট্ৰেল কমিটিৰ উপসভাপতি হিচাপে মই অন্তৰেৰে সৈতে আদৰি লৈছোঁ। তেখেতসকল আজিৰ পৰা আমাৰ সহযোগী হ'ব। তাৰ লগতে যিসকল আমাৰ দলীয় কৰ্মী আজি গোট খাইছে সভাখন উপলক্ষে, তেওঁলোককো দৃঢ়তাৰে আগন্তুক MP ইলেকশ্যন ৰাইজৰ ভোট খুজি যাতে বিজয়ী কৰিব পাৰে তাৰ আশা কৰিছোঁ। 5টা বছৰটো আমাৰ টাৰ্গেট নহয়, আমাৰ টাৰ্গেট হৈছে যোৱা 20টা বছৰে এটা ৰাজনৈতিক দলে, বিশেষকৈ মঙলদৈ সমষ্টিত তেওঁলোকে বিজয়ী হৈ আছিল, আৰু যিটো সমষ্টিৰ নাম এতিয়া দৰং ওদালগুৰি। গতিকে তেওঁলোকে উত্তৰ দিব লাগিব ৰাইজক, 20 বছৰত কি কৰিছে, 20 বছৰত ক'ত কি কাম কৰিলে উত্তৰ দিব লাগিব ৰাইজক। আৰু মই ৰাইজক অনুৰোধ কৰিম যে যোৱা 20টা বছৰে যদি তেওঁলোকৰ অঞ্চলত একো কাম কৰা নাই, তেওঁলোকে ভোট দিব নালাগে, তেওঁলোকক আমাক ভোট দিয়ক। আমি অল্টাৰনেটিভ দিছোঁ, BPF-এ আমি অল্টাৰনেটিভ দিছোঁ, আমাক তেওঁলোকে ভোট প্ৰদান কৰক আৰু সুবিধা দিয়ক এবাৰ, যে আমি এটা পৰিৱৰ্তন আনিব পাৰিম নে নাই, সুবিধা এটা দিব লাগে ৰাইজ। আপুনি কিয় জিকিব? মই এইকাৰণে জিকিম যে আমাৰ হাগ্ৰাম মহিলাৰী ডাঙৰীয়াই যোৱা 17 বছৰে যে আমূল পৰিৱৰ্তন BTC যাক বুলি কোৱা হয়, যে BTC স্ৰষ্টা বুলি কোৱা হয়, তেওঁৰ যি কাম কাজ সেইটো অসমৰ BTCৰ বাহিৰতো যথেষ্ট সুনাম অৰ্জন কৰিছে। আৰু আপোনালোকে জানে আমাৰ দলটো আঞ্চলিক ৰাজনৈতিক দল, মাত্ৰ BTCত কনচেনট্ৰেট নহয়, ষ্টেট লেভেলৰ দল। আৰু এই দলটো অসমৰ বাহিৰতো, BTCৰ বাহিৰতো তাৰমানে আমাৰ সমানে কৰ্তৃত্ব আছে। আমাক যেতিয়া ৰেজিষ্ট্ৰেশ্যন দিয়ে, তেতিয়া সেই ৰেজিষ্ট্ৰেশ্যনটো আমাক গোটেই অসম ভিত্তিত দিছে, আৰু আমাক কাম কাজৰ কাৰণে ৰাইজে ভোট দিব বুলি আশা ৰাখিছোঁ। কাৰণ হাগ্ৰাম মহিলাৰী এগৰাকী কাম কাজ কৰিব পৰা নেতা, আৰু তেওঁ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাও সমগ্ৰ অঞ্চলটোৰ কাৰণে ধন বিত্ত আনিব পাৰিব, আৰু পাৰ্লিয়ামেণ্টত সমগ্ৰ ৰাজ্যখনৰ হকেই আমি বিষয়সমূহ এড্ৰেছ কৰিম। সেইবিলাক বিষয় জাতীয় সমস্যা হ'ব পাৰে, আমাৰ ৰাইজৰ বিভিন্ন জনগোষ্ঠীৰ নিজা সমস্যা হ'ব পাৰে, সেইবিলাক আমি প্ৰপাৰলি দিল্লীত আমি এড্ৰেছ কৰিম। কি কৈছে? স্থানীয় সাংবাদিক হ'ব আপুনি, হ'ব ইমান হয়। এইটো মই যোৱাকালি গোটেই সমষ্টিটোতে মই ঘূৰিছোঁ, ভিতৰ আৰু বাহিৰ। আমাৰ ভিতৰত দুই এগৰাকীৰ বাহিৰে, স্পেচিফিকেলি ৰাজনৈতিক দলৰ বিষয়ববীয়াৰ বাহিৰে বোধহয় আমাক BPF-ৰ প্ৰাৰ্থীগৰাকীক সকলোৱে ভোট দিব। আমি ৰেকৰ্ড ভোট পাই ইয়াত 1 নম্বৰ হ'ম, আৰু বাহিৰত আমি সন্দেহ কৰিছোঁ যে বাহিৰতো আমি 1 নম্বৰ হ'ম। গতিকে কোনো কাৰণতে বিজেপি প্ৰতিদ্বন্দ্বিতাত আহিব বুলি ভবা নাই। কি ক'ব? যিয়ে মাত্ৰ এটা জনগোষ্ঠীৰ, মই কোচৰ লিডাৰ, মই বড়োৰ লিডাৰ, এনেকুৱা যিবিলাকে ভাবে, সেইবিলাকে MP হ'বলৈ আহিব নালাগে। এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব খোজাবিলাকে ৰাজনৈতিক দলৰ প্ৰতিনিধি হ'ব নালাগে। উদ্দেশ্য হ'ব প্ৰমোদ বড়োৱে বহুকেইটা বিষয়ত নিজৰ স্থিতি সাল সলনি কৰিছে, আৰু প্ৰমোদ বড়োৰ এনেকুৱা সিদ্ধান্তই